নমস্কাৰ লখিমপুৰৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী পৰ্যালোচনা কৰি কালি ডিব্ৰুগড়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্যান্য কেইবাখনো জিলাৰ লগতে লখিমপুৰৰো কেইবাটিও উন্নয়নমূলক কাৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে জিলাখনৰ নাওবৈছা বিধানসভা সমষ্টিৰ বান নিয়ন্ত্ৰণৰ বাবে মথাউৰিবোৰ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক নিৰ্দেশ দিয়ে লগতে মৎস্য পালনৰ বাবে অমৃত সৰোবৰসমূহ উপযোগী কৰি তুলিবলৈ জিলা আয়ুক্তক মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে চাৰিদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত উপস্থিত হৈ নাওবৈছা বিধানসভা সমষ্টিৰ দুৰ্যোগৰ অতি স্পৰ্শকাতৰ বিষয় হিচাপে চিহ্নিত হৈ থকা এই বিষয়সমূহৰ প্ৰতি পৰ্যালোচনা কৰি জিলা আয়ুক্তক এই নিৰ্দেশ দিয়ে লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত থিতাপি লৈ অবৈধ বাংলাদেশীয়ে দখল কৰি থকা ভূমি বেদখল কৰাৰ দাবী জনাই বীৰ লাচিত সেনা অসমে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা আয়ুক্তক আজি স্মাৰক পত্ৰ দাখিল কৰে এই অবৈধ বাংলাদেশীসকলক অচিৰেই চিনাক্ত কৰিব লাগে আৰু এইসকলক পুলিয়ে পুখাই উভালি উচ্ছেদ কৰাৰ এয়াই উচিত সময় বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়াই স্মাৰক পত্ৰযোগে সংগঠনটোৱে জিলা আয়ুক্তৰ জৰিয়তে শাসনাধিষ্ঠ চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰে বান্ত বঙালীৰ পৰা আৰম্ভ কৰি লখিমপুৰৰ আশে-পাশে উত্তৰ লখিমপুৰ চহৰৰ আশে-পাশে বিভিন্ন স্থানত তেওঁলোকে দখল কৰি তেওঁলোকে সাম্ৰাজ্য গঢ়িছে আমাৰ দাবীটো হ'ল অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যে তাৎক্ষণিকভাৱে লখিমপুৰৰ যিবিলাক চৰকাৰী ভূমি ভিজিআৰে হওক পিজিআৰে হওক অবৈধ বাংলাদেশে দখল কৰি আছে তাৎক্ষণিকভাৱে উচিত কাৰ্য চলাব লাগে লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান ল'বলৈ গৈ আমাৰ সংবাদদাতাই দেখা পোৱা এটা শোচনীয় পথৰ বাতৰি ৰাইজলৈ আগবঢ়াইছে জিলাখনৰ পৰা গুৱাহাটী সংযোগী মূল ৰাষ্ট্ৰীয় ঘাইপথৰ ডিক্ৰং নদীৰ পকী দলঙৰ পৰা পথালি পাহাৰ পৰ্যন্ত সুদীৰ্ঘ পথছোৱা বছৰ বছৰ ধৰি শোচনীয় কৰি ৰখাৰ বিষয়টোত জগৰীয়া কোন সেয়া এক হাথৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ প্ৰৱেশ পথৰ কাষৰ বান্দৰদেৱা আৰু বান্দৰদেৱা সংলগ্ন ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ শোচনীয় অৱস্থাই জিলাখনৰ পৰিবহণ আৰু আৰ্থ-সামাজিক দিশতো নেতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ইপিনে বান্দৰদেৱা আৰু পথালি পাহাৰৰ মধ্যস্থলত টোল গেট পৰ্যন্ত স্থাপন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বিৰোধী আৰু অন্যান্য দল সংগঠনৰ প্ৰতিবাদত সেয়া কাৰ্যত ৰূপায়ণ কৰা নহল জিলাখনৰ আৰ্থ-সামাজিক ভৌগোলিক আৰু সুচল পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত এই পথছোৱা মেৰামতি কৰাৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি সচেতন মহলে ব্যক্ত কৰিছে লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ এখন নতুন মুখ হ'ল নাৰায়ণ ভূঞা তেওঁ ব্যক্তিগত পৰ্যায়ত সমষ্টিটোৰ উন্নয়নৰ বাবে ভালেমান উন্নয়নমূলক কাম কৰা পৰিলক্ষিত হৈছে নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত নৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ মৎস্য পালন পশুপালন আদি বিভিন্ন মাধ্যমেৰে অৰ্থনৈতিক দিশেৰে স্বাৱলম্বন কৰি অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা দৃষ্টিগোচৰ হৈছে ইপিনে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো ব্যক্তিগত প্ৰচেষ্টাৰে অন্য কেতবোৰ কাৰ্যসূচী হাতত লৈছে শ্ৰী ভূঞাই চৰকাৰী উন্নয়নমূলক কাৰ্যসূচীৰে ঢুকি নোপোৱা কেতবোৰ অঞ্চলত তেখেতে গ্ৰহণ কৰা ভূমিকা লক্ষণীয় হিচাপে বিবেচিত হৈছে সচেতন মহলৰ দৃষ্টিত অনিমা লহকৰৰ প্ৰযোজনা আৰু মৃণাল ডেকাৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনাৰে যোৱা 18 জুলাইত সমগ্ৰ অসমতে মুক্তি লাভ কৰা মালামাল বয়জ নামৰ অসমীয়া চলচ্চিত্ৰখন ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰৰ চিনেমা হলসমূহতো দৰ্শকৰ পূৰ্ণ সঁহাৰি পৰিলক্ষিত হৈছে অতি শেহতীয়াকৈ মুক্তি লাভ কৰা ভাইমন্দা আৰু ৰুদ্ৰৰ পিছত অন্য এখন লেখত ল'বলগীয়া চলচ্চিত্ৰ হিচাপে চিহ্নিত হৈছে মালামাল বয়জ লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নকাৰী চাবতি হৈ লীলাবাৰী বিমানকোঠলৈ যোৱা পথছোৱাত নিৰ্মাণৰত অৱস্থাত থকা নকাৰীৰ উৰণীয়া সেতুখনৰ কাম পূৰ্ণগতিত চলি আছে এই অতি ব্যস্ততাপূৰ্ণ পথছোৱা বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সাধাৰণ ৰাইজ আৰু লখিমপুৰ মেডিকেল কলেজৰ তথা পূৰ্বৰ চাবতিস্থিত চিকিৎসালয়লৈ অহা যোৱা কৰা ৰোগীসকলৰ বাবে সমস্যা হিচাপে চিহ্নিত হৈ আছিল ইপিনে লীলাবাৰী বিমানকোঠ আৰু ভালেমান শৈক্ষিক প্ৰতিষ্ঠান থকা ব্যস্ততাপূৰ্ণ পথছোৱাত তীব্ৰ যান-জঁটৰ সমস্যাৰ অৱসান ঘটাবলৈ বৰ্তমান নিৰ্মাণ কৰি থকা উৰণীয়া সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লে চৰকাৰে গ্ৰহণ কৰা অন্যান্য উন্নয়নমূলক কামৰ ভিতৰত ইও এক অতি উল্লেখযোগ্য কাম হিচাপে বিবেচিত হ'ব এই ক্ষেত্ৰত স্থানীয় বিধায়ক শ্ৰীযুত মানৱ ডেকাৰ ভূমিকা আৰু সদিচ্ছা
গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। লখিমপুৰৰ বাতৰি নিয়মীয়াকৈ আমাৰ ইউটিউব চেনেল লখিমপুৰৰ বাতৰি আৰু ফেচবুক গ্ৰুপ ৰঙানদী নাট্য পৰিষদ অসমৰ পৰা নিশা 8 বজাত পোনপটীয়াকৈ শুনিব পাৰিব। পৰৱৰ্তী বাতৰি কাইলৈ নিশা 8 বজাত প্ৰচাৰ হ'ব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল।